गरेसर फरायसालिमानि 52थि सनाथि मायथाइ फोरबो फालिथाया दिनैनिफ्राय जागायबाय। तामुलपुर जिल्लानि सिङाव थानाय गरेसर फरायसालिमानि 52थि सनाथि मायथाइ फोरबो फालिथाया दिनैनिफ्राय सानथामनि हाबाफारि लानानै 6, 7 आरो 8 जुलाइसिम मेहेरगोनां हाबाफारिजों जागायबाय। बे बेखेवजेननाय हाबाफारियाव बाहागो लायै MCLA पबित्र कुमार बर'आ दिनैनि बेखेवजेननाय हाबाफारियाव बाहागो लानानै बेखेवना होना खौरांगिरिनि सिगाङाव बिथाङा ओरैबायदि बुङो। खुलुमबाय। আজি বিশেষ এটা দিন বুলি ক'ব লাগিব। আমাৰ गरेसर পৰিষদীয় সমষ্টিৰ আমাইথু যিটো মানে মহাবিদ্যালয়, এই বিদ্যালয়খনৰ আজি সোণালী বৰ্ষ উদযাপন কাৰ্যসূচী। আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী 6, 7, 8 এই 3 দিনীয়া কাৰ্যসূচীৰে প্ৰথম কাৰ্যসূচীত মোক দা উন্মোচন কৰা হিচাপে আমন্ত্ৰণ কৰিছিলে। হিচাপে মই অলপ আগতে দা উন্মোচন কৰিছে। এই অনুষ্ঠানত সকলো ধৰণৰ আজি মানে উদ্বোধনী কাৰ্যসূচী আছিলে। তাৰে লগত মই পতাকা উত্তোলন কাৰ্যসূচীত একেলগে থাকি উপস্থিত হৈছোঁ আৰু ইয়াত সকলো পৰ্যায়ৰ আমাৰ মহাবিদ্যালয়ত নপুৰণি যিখিনি আমাৰ ছাত্ৰ একতা সভাৰ নেতা বন্ধুসকলে আহিছে আৰু বিভিন্ন অভিভাৱক অভিভাৱিকাসকলো আহিছে আৰু ইয়াৰ জ্যেষ্ঠ শিক্ষাবিদসকলেও ইয়াত উপস্থিত হৈছে। বিভিন্ন পৰ্যায়ৰ প্ৰাক্তন ছাত্ৰসকলেও ইয়াত উপস্থিত হৈছে। হিচাপে সকলো ধৰণৰ ৰাইজৰ সুবিধা হিচাপে সহযোগৰ হিচাপে সাফল্যমণ্ডিত হিচাপে আজি উৎফুল্লিতভাৱে কাৰ্যসূচীবিলাক হোৱাটো আমি দেখিছোঁ, খুব আনন্দ পাইছোঁ। আৰু সেই হিচাপে মুখ্য কাৰ্যসূচী হিচাপে অহা 7 তাৰিখে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব আৰু মুকলি সভাখন মাননীয় আমাৰ BTR মুখ্য কাৰ্যবাহী সদস্য মাননীয় আমাৰ প্ৰমোদ বড়ো ছাৰ তেখেতেও সভাখন উদ্বোধন কৰিব, মুকলি সভাখন। সেই হিচাপে মই তেখেতসকলক আদৰিছোঁ। আৰু যিহেতু আমাৰ সোণালী বৰ্ষৰ উদযাপনৰ মুখ্য সমস্যা হিচাপে যি 2টা সমস্যা আছে আমাৰ, ইয়াৰ কমাৰ্চ আৰু ছায়েন্সৰ ষ্ট্ৰীমটো আমাৰ চৰকাৰীকৰণ হোৱা নাই। নিশ্চয় আমি আশা কৰিছোঁ সিদিনাখন 8 তাৰিখে যেন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় আমাক কথা দিব। এই আশাৰে আজি এই মানে সোণালী বৰ্ষ উদযাপন কৰা হৈছে। আৰু বিভিন্ন আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ কৰণীয় কাম আছে, যিহেতু কলেজৰ আন্তঃগাঁথনি অন্য কলেজবিলাকত যেনেকৈ মানে ফাণ্ড গ্ৰহণ কৰিছে, আঁচনি ধাৰ্য কৰিছে, হিচাপেও আমি খুবেই আশাবাদী। যিহেতু ইয়াত মানে গোটেই ডিপাৰ্টমেণ্টৰ যিখিনি কৰণীয় কাম এইখিনি কৰি উঠিব আৰু লগতে যিহেতু লাইব্ৰেৰী ছেকশ্যনটো যিখিনি কৰণীয় কাম আছে সেইখিনিও যেন আমি সহযোগ পাওঁ, এই কথাৰে এই আশাৰে আজি মই আহ্বান জনাইছোঁ মাননীয় আমাৰ BTRৰ চিফ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে। 3 দিনীয়া কাৰ্যসূচীৰে गरेसर মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা মুখ্যদ্বাৰ উদ্ঘাটনৰ পিছতে ভোজনালয় দিয়াৰ উদ্ঘাটন কৰা হ'ল। তাৰ পিছতে মূল মণ্ডপৰ উদ্ঘাটন কৰা হ'ল আৰু এই মাত্ৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰা হ'ল। বাকীবোৰ কাৰ্যসূচী আমাৰ নিৰ্ধাৰিত সময়সূচী অনুযায়ী চলি যাব। আজিৰ কাৰ্যসূচীত ৰাইজৰ যিটো বিপুল সঁহাৰি, এইটো সঁচাকৈ আমাক উৎসাহ যোগাইছে আৰু ৰাইজৰ এই সঁহাৰি আমাৰ মহাবিদ্যালয়খনক ভৱিষ্যতৰ এটা ভাল দিশলৈ লৈ যাব পাৰিব, এই আশা আমি মনত পোষণ কৰিছোঁ। আৰু বাকী যিখিনি কাৰ্যসূচী বাকী আছে আজি আৰু কালি পৰহিৰ, এই কাৰ্যসূচীখনতো ৰাইজে হিলডোল ভাঙি আহি আমাক সমৰ্থন কৰিব, সহযোগ কৰিব, এইটো আমি কামনা কৰিছোঁ, আহ্বান জনাইছোঁ মই তেখেতসকললৈ। যাতে সকলোৱে কোনো কাম বাতিল কৰি হ'লেও আহি गरेसर মহাবিদ্যালয়ৰ হৈ তেওঁলোকে নিজৰ সহমৰ্মিতাটো প্ৰকাশ কৰক, এইটো মই কামনা কৰিছোঁ।